Hello guys, so welcome back to my channel. আজি আমি আকৌ গৈ আছো নতুন এটা ৰিজৰ্টত যাৰ নাম হৈছে চাকদে। সো ইয়াৰ যে বাহিৰৰ এনভায়ৰনমেন্ট আছিল আজি বহুত বৰষুণ আছিল। সো মই আৰু মোৰ সিস্টাৰ ডিসাইড কৰিলে এজ ইউজুৱেল ফৰ এ নিউ প্লেস। সো হিয়াৰ উই আৰ। সো আমি ইয়াত গলো প্ৰথমতে। সো যেহেতু বৰষুণ আছিল মানুহ কম আছিল, বাট ইয়াত আপুনি ওপৰতো বহিব পাৰে, ইয়াত আপুনি বাহিৰতো বহিব পাৰে। আজি মানুহ নাই যেহেতু, কাৰণ আজি বৰষুণ। So here we go. We ordered this. So এটো বহুত ভাল আছিল আৰু এটো আছিল আমাৰ তন্দুরি চিকেন উইথ চকো আৰু এটো অবশ্যই অসম আছিল। কিন্তু ইয়াৰ পিছত আমি নেক্সট অৰ্ডাৰ কৰিলো আৰু জামান ডিশ চিকেন টিক্কা আৰু আমাৰ ফ্ৰাইড ৰাইস। So here is our chicken tikka, though it looks like skin rice. Thank you. Follow for more.